আৰক্ষীৰ ঘোষকাণ্ড উগ্ৰমূৰ্তি ৰাইজৰ মৃতদেহৰ বিনিময়তো ঘোষ লাগি শিৱসাগৰ আৰক্ষীকে অভিযোগৰ পাছতেই এনেধৰণৰ ৰুদ্ৰমূৰ্তি ৰাইজৰ শিৱসাগৰ অসামৰিক চিকিৎসালয়ত উত্তপ্ত পৰিস্থিতি। অসামৰিক চিকিৎসালয়স্থিত আৰক্ষী চকীৰ বিষয়াই মৃতদেহ চমজাই দিয়াৰ বিনিময়ত মৃতকৰ পৰিয়ালৰ পৰা দাবী কৰিছিল 1200 টকা আৰু তাৰ পাছতেই এই উত্তপ্ত পৰিস্থিতি। চিকিৎসালয়খনৰ চৌহদত থকা আৰক্ষীয়ে নিশা মৃতদেহ চোৱা চিতা কৰাৰ বিনিময়ত দাবী কৰে 1200 টকা। আৰু আৰক্ষীৰ এনে কাণ্ডত জাঙুৰ খাই উঠে চিকিৎসালয়ত উপস্থিত থকা ৰাইজ। প্ৰতিবাদ কৰে আৰক্ষীৰ এনে বৰ্বৰোচিত কাণ্ডৰ বিৰুদ্ধে। ঘটনাস্থলীত আৰক্ষী শীৰ্ষ বিষয়া উপস্থিত হৈহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে। দুখী আৰক্ষীক শাস্তি প্ৰদানৰ আশ্বাস প্ৰদান কৰিছে ইতিমধ্যে শীৰ্ষ বিষয়াই। আৰু সমগ্ৰ ঘটনা সন্দৰ্ভত মৃতকৰ পৰিয়ালে জয়সাগৰ আৰক্ষী চকীত দাখিল কৰিছে এখন এজাহাৰ। কিন্তু এই ঘটনাক লৈ শিৱসাগৰত চাঞ্চল্য। থানালৈ আনিলে আমাক বাবুল নেওগ বুলি কোৱাটোৱে তাত আছিলে আমাৰ পোষ্টমৰ্টম কৰা তাত। তাৰপিছত পোষ্টমৰ্টম কৰি গাড়ীত তোলাৰ পিছত এই নেওগ বাবুল নেওগে মোক কৈছে যে আমাক কিবা এটা খাবলৈ দে বুলি ক'লে। তাৰপিছত মই কৈছোঁ খাবলৈনো কি দিম, মোৰ ওচৰতো পইচা পাতি আৰু একো নাই। মই কৈছোঁ এতিয়া গাড়ী ভাড়া কৰি নিব লাগে, মই এনেই এতিয়া পাইছোঁহে এই বুলি কৈছোঁ। সেই মানি নলয়। তাৰপিছত 200 টকা তাতো দে বুলি কৈছিলে পোষ্টমৰ্টম কৰাৰ। তাৰপিছত মই 100 টকা এটা দিলোঁ। সি কৈছে আৰু 100 টকা তাত গৈ থানাত দিবি বুলি ক'লে। তাৰপিছত সেইটো কৰি লৈ আহি গুচি আহিলোঁ। আহি ইয়াত থানাৰ মুখত ৰ'বলৈ ক'লে। থানাৰ মুখত ৰখি কৈছে চহী মাৰি আহি আহ বুলি ক'লে। চহী মাৰিবলৈ গ'লোঁ। তাৰপিছত তিনিটাই গ'লোঁ। তাৰপিছত মই চহী মাৰিলোঁ। চহী মাৰিৰ পিছত মোক কৈছে 1200 টকা দে বুলি কৈছে। আমি ভাত কৰিছিলোঁ 1200 টকা ভাত খাইছিলে নি? তেনেহ'লে 1200 টকা কেলে লৈছিলে আপুনি? 1200 টকা কেলে লৈছিলে? কিয় কাৰণে ল'লে? ভয় লাগিছে। মাৰিব লৈছে কি ভাত খাব ল'লে